back to my channel. কি খবৰ আপোনালোকৰ? খবৰ চাগে সবৰে ভাল। মোৰ বৰ্তমান একদম বঢ়িয়া আৰু আজি শিৱৰাত্ৰি বুলি অলপমান মন্দিৰত যাম বুলি ভাবিছোঁ। মন্দিৰটো আমাৰ ঘৰৰ ওচৰৰে। ভাবিলোঁ আপোনালোকক মানে তাত বহুত ধুনীয়াকৈ পাতে, সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ দেখাম বুলি। দেন ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তাৰপাছত মই কাপোৰ কানি পিন্ধি ৰেডি হয় বেছি একো কৰা নাই, জাষ্ট চেণ্ডেল পিন্ধি পেলাই আৰু ফুট এটা ল'ম বুলি ভাবিলোঁ, কিন্তু ফুটটো ল'লত মোৰ বেয়া লাগিলে, সেইকাৰণে ফুট নল'লোঁ। দেন মই ৰেডি হৈ গ'লোঁ, বেছি আৰু একো মেকআপ চেকআপ নাই কৰা আৰু মন্দিৰহে যাম। দেন একেবাৰে বাহিৰত লগ পাইছোঁ আৰু ব'লা চাকি ল'বলৈ আছে এতিয়া বৰ্তমান। চাকি ল'ম, একেবাৰে মন্দিৰত লগ পাই এয়া আমি ওচৰতে দোকান আছে চাকি ল'ম, চাকি চগচ আৰু আমি আহি আছোঁ মন্দিৰ, মানে এতিয়া দেৰি হ'ল, যাম আপোনালোকে চাওক। আমি গৈ আছোঁ মন্দিৰ, বৰ্তমান পোৱাগৈ নাই, পামগৈ আৰু মানে অলপ সোনকালে আহিলোঁ, ভাবিছিলোঁ 6টাত আহিম, এতিয়া আমি 5টা বজাত আহিলোঁ। গৈ আছোঁ আৰু আজি আমি ভাগৱতটো খাম। তুমি খাবা নেকি? খাব লাগিব। আমি যদি খাওঁ আজি আপোনাক কম কেনেকুৱা, মানে টেষ্টটো কেনেকুৱা কম হা। চাকিটাকে জ্বলাম, চাকিটাকে জ্বলাই লওঁ হা, তাৰপাছত আৰু দেখাই আছোঁ। ধুনীয়াকৈ চাকি গছ দিলোঁ, বহুত ভাল লাগিলে। এতিয়া ব'লকচোন অলপ বাহিৰত অকণমান দেখাওঁ কেনেকুৱাকৈ কি কৰিছে আৰু। একচুৱেলি আমি যেতিয়া গ'লোঁ মানুহ বেছি নাইকিয়া, কাৰণ আমি 5:30 মানত গ'লোঁ আৰু 6টা মানৰ পৰা মানুহ হৈছেহে মানে। তাৰপিছত আমি মন্দিৰৰ ভিতৰত আহিলোঁ, অকণমান টাইম বহিলোঁ আৰু মানে অকণমান সোনকালে আহিছিলোঁ ন, সেইকাৰণে অকণমান টাইম বহোঁ বুলি ভাবিলোঁ, বহিলোঁ। চাওকচোন আপোনালোকেও মন্দিৰটোৰ ভিতৰত। হৈ গ'ল আৰু আমি যাওঁগৈ এতিয়া হয়। নাই নিয়া চেণ্ডেলযোৰ ঠিকে আছে।
বাই যাওঁ মন্দিৰত চাকি তাকি দি হ'ল এতিয়া আমি ঘৰ গৈ আছোঁ ব্লগটো বেছি দীঘল নহয় অকণমানকৈ বনাইছোঁ আপোনালোকক দেখিম বুলি আৰু যদি ভিডিঅ'টো চাই ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবেই কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইবটো কৰি যাবই আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই